মৰমৰ মইনাহঁত, ভালে আছানে বাৰু তোমালোক? দেওবৰীয়া সাধুৰ ১৫ নম্বৰ এপিছ'ডলৈ আমি সেউজ অনুভূতিয়ে তোমালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকা দি সুকীয়া সাধুকথাও আছে। কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত অশিক্ষিত, সভ্য অসভ্য, জ্ঞানী অজ্ঞানী সকলো মানুহৰে আচৰণৰ চাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ ব্যৱহাৰ, ৰীতি নীতি, চিন্তা কল্পনা আদিৰ সাজ মচ নোখোৱাকৈ থাকি যায়। সেই দেখি মানুহৰ জাতীয় জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে ফিল'লজি অৰ্থাৎ ভাষাতত্ত্ব আৰু মাইথ'লজি অৰ্থাৎ পুৰাতত্ত্ব যেনেকুৱা লাগতিয়াল, ফ'কল'ৰ তথা সাধুকথা তত্ত্বও সিমানেই লাগতিয়াল। বুঢ়িয়াৰ সাধুবিলাক শুনি প্ৰতিটো সাধুৱেই তোমালোকৰ কিমান আমোদ লাগে নহয়নে বাৰু? এই সাধুকথাবিলাক তোমালোকে কিতাপত পঢ়িবলৈও চেষ্টা কৰিবা আৰু তাৰ লগতে এই সাধুকথাবিলাক বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ মাজত ক'বলৈও যত্ন কৰিবা। আচ্ছা শুনা, সেই কৈ থকা অৱস্থাত যদি তোমালোকৰ কিবা ভিডিঅ' কৰা, সেই ভিডিঅ'বিলাক ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰত পষ্ট কৰিবাচোন। হেশ্বটেগ কৰিবা সেউজ অনুভূতি পডকাষ্ট আৰু আমাক টেগ কৰিবা ইমন সেউজ গোস্বামী আৰু অনুভূতি কাকতি গোস্বামী। আজিৰ সেউজ অনুভূতিৰ সাধুৰ সফুৰাত আকৌ এটা বুঢ়িয়াৰ সাধুৰ বৰ আমোদজনক সাধুলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। সাধুটোৰ নাম কি জানানে? সাধুটোৰ নাম হ'ল লক্ষিমী তিৰোতা। সত্য যুগত দুটি বুঢ়া বুঢ়ী আছিল। সিহঁতৰ ৭টা পো লৈ ৭জনী বোৱাৰী আনিলে। বৰজনীৰ ল'ৰা এটাও হ'ল। সেই ৭জনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লক্ষিমী তিৰোতা আছিল। বুঢ়া বুঢ়ীৰ মৃত্যুৰ ওচৰ চাপিল। বুঢ়া বুঢ়ীয়ে সিহঁতৰ সকলোটিকেই নিচেই সৰুজনী বোৱাৰীয়েকৰ কথা মতে চলিবলৈ হুকুম দিলে। ইয়াৰ পিছতে সেইমতেই সিহঁত চলিবলৈ ধৰিলে। নুমলীয়া বোৱাৰীয়েকে সিহঁতক আকৌ সুদা হাতে কোনো ফালৰ পৰা অহা দেখিলে বৰ খং কৰে। সেই দেখি সিহঁত উপায় নেপায় দিনে যি পায় তাকে হাতত লৈ আহে। এদিন এজনে বাটতে এটা গেলা সাপ পালে। পাই ভাবিলে, বোৱাৰীয়ে সদায় খালী হাতে গ'লে বৰ খং কৰে, আজিয়ে সাপডালকে লৈ যাওঁচোন, ৰহ কি হয় দেখা যাওক। ইয়াকে দেখি সি সাপটো লৈ গৈ আগ চোতালৰ জেওৰাতে থৈ বোৱাৰীয়েকক ক'লে, ইয়াতে কিবা এটা বস্তু আছে, নিবি। বোৱাৰীয়েকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে বৰ মাখিয়ে কণী দিছে। তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনাকক ক'লে, গেলা সাপটো আনি মোক দেখুৱাইছে, বাৰু একো কথা নাই। এই বুলি তাই আকৌ ওলাই আহি দেখেহি সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি আছে আৰু টোপোলাটো ফাটি সোণৰ থুৰীয়া, বাখৰুৱা মণি, আঙঠি, চিপাত, গলপতা আদি কৰি কিছুমান অলংকাৰ ওলাই পৰিছে। সাপটো কিন্তু জেগাত নাই। তাই লৰ মাৰি গৈ টোপোলাটো দাঙি লৈ ভিতৰলৈ আহি বৰজনাকক ক'লে, চাওকচোন বাৰু, আপুনি সাপটো আনিছিল মোৰ ওচৰত খং কৰি, কিন্তু এতিয়া তাৰ ঠাইত এই অলংকাৰবোৰ ক'ৰ পৰা ওলাল? মই আপোনালোকক সুদা হাতে ঘৰলৈ আহিবলৈ হাক দিলে আপোনালোকে মোক বেয়া পায়। এতিয়া চাওক। নৈৰ ঘাটত এজনী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাইৰ অলংকাৰবোৰ টোপোলা বান্ধি থৈ পানীত নামোতে চিলাই থাপ মাৰি আনিছিল। কিন্তু তাত খোৱা বস্তু একো নাপাই চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে নিলে। ইয়াৰ পিছত এদিন সৰু মাজু বৰজনাকে শুকান গোবৰ খুটিৰ টোপোলা এটা লৈ আহি তাক ছালৰ পাছতে খোচা মাৰি থৈ বোৱাৰীয়েকক ক'লে, ইয়াতে বস্তু এটা আছে, থবি। তাই মেলি চাই দেখিলে গোবৰৰ খুটি এডোখৰ। বাৰু
ইয়াকে চুঙাৰ ফুপত ভৰাই থওঁ বুলি তাই গৈ ভৰাই দিলে। প্ৰায় 5 বছৰমানৰ মূৰত এজন ৰজাই জীয়েকৰ নৰিয়াত দৰবৰ নিমিত্তে 5 বছৰীয়া শুকান গোবৰ বিচাৰ কৰিলে, কিন্তু ক'তো নাপাই ক'লে বোলে, যে মোক এই গোবৰ আনি দিব তাক মই সোণ ৰূপ দুচৰু দিম। এই কথা নগৰত ঢোল পিটি শুনাই দিলে। অকস্মাত তাইৰ মনত পৰিল সেই গোবৰৰ খুটি দুখৰৰ কথা। মনত পৰি তাই তাক ৰজালৈ পঠিয়াই দিলত ৰজাই তাইক দুচৰু সোণৰূপ দিলে। এদিন নুমলীয়া বোৱাৰীয়েকক এটা মগনীয়াৰ ফকীৰে মন্ত্ৰ কৰি পলুৱাই নিলে। তাৰপিছত সেই ঘৰৰ মানুহবোৰ মৰি জহি ঢুকাল। গৰু ম'হ হাতী ছাগলী হেৰাই মৰি নিপাত হ'বলৈ ধৰিলে। একমাত্ৰ বৰজনাৰ ল'ৰাটিহে ঘৰত ৰলগৈ। সিও শেষত তৰিব নোৱাৰি দেশে দেশে ফুৰি এখন অৰণ্যৰ মাজত নৈৰ ঘাটত খুৰীয়েকক লগ পালে। সিহঁতৰ দেখা দেখি হোৱা মাত্ৰকতে চিনা চিনি হ'ল। ভতিজাকে ক'লে বোলে, ঘৰ দুৱাৰৰ কথা ক'বলৈ সচ নাইকিয়া হ'ল, মইহে আছোঁ। তাই কান্দি কান্দি ক'লে বোলে, মোক ফকীৰে নেৰে, পলাই গ'লেও মাৰিব। সি বৰ মন্ত্ৰ জানে। মই ফকীৰে কোৱা শুনিছোঁ বোলে ফকীৰৰ জীৱটো ব্ৰহ্মাৰ ওচৰত থকা শালিকা চৰাইজনীৰ গাত আছে। যদি চৰাইজনী মাৰিব পাৰ তেন্তে মই যাব পাৰোঁ। এই কথা শুনি ভতিজাকে ব্ৰহ্মাৰ ওচৰত কান্দি কাটি প্ৰাৰ্থনা কৰিলত ব্ৰহ্মাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে। উচৰ্গাত সি অনেক বস্তু পালে। পিছত সি ক'লে বোলে, মোক শালিকীটিও দিয়ক। সি সেই বুলি ক'লত ব্ৰহ্মাই তাক শালিকাটিও দিলে। সি শালিকাটি পাই একে টিপাই মাৰিলত ফকীৰ য'তে আছিল ত'তেই মৰিল। তেতিয়া খুৰীয়েকে জানিলে যে শালিকা মৰিল। ইয়াৰ পিছত সি ব্ৰহ্মাৰ জীয়েক আৰু তাৰ খুৰীয়েকে তিনিও গোট খাই এখন ঘৰ পাতিলে আৰু ব্ৰহ্মাৰ আশীৰ্বাদ পাই অলপ দিনৰ ভিতৰতে আগৰ দৰে ঘৰ বাৰী মানুহ দুনুহ বয় বস্তুৰে সৈতে চহকী হ'ল। আৰু আমাৰো কাপোৰ কানি ক'লা হ'ল। আমিও ঘৰলৈ উভতি আহিলোঁ। শুভ